convey a message to all the people of Assam. আজি আমি মৰিগাঁও ডিষ্ট্ৰিক্ট জাগিৰোডত আমি এটা পবিত্ৰ হাউচত যেটো ডেকাচাম সমাধি আমাৰ অল টিৱা ষ্টুডেণ্টছ ইউনিয়নৰ যেটো অৰ্গানাইজ আজি এটা পাল মিটিং হৈছে আজি আমি ইয়াত এটা পাল মানে আমাৰ ট্ৰাইবেলৰ কাৰণে অসমৰ কাৰণে আমি এটা ডিসিশন লোৱা হৈছে আজিৰ দিনৰ পৰা all the youths of tribal communities of Assam are united আমি এক কথা হৈছে আজি আমি আজিৰ দিনৰ পৰা অসমৰ আমাৰ ট্ৰাইবেল ইস্যুৰ কাৰণে ট্ৰাইবেল সমস্যাৰ কাৰণে আজি ভইচ দিবাৰ কাৰণে আৱাজ দিবাৰ কাৰণে আজি সেই যি মেলত আমি এইটো ফাইনাল ডিসিশন লোৱা হৈছে আৰু আমি এটা ফ্ৰণ্ট অসমৰ ট্ৰাইবেলৰ ইউথ স্পেচিয়েলি ইয়াৰ কাৰণে এটা an umbrella organizations এটি ফৰ্ম হোৱা হৈছে এইটো known as United Tribal Co-ordination Front of Assam আমি আজিৰ দিনৰ পৰা অসমৰ যেটো ট্ৰাইবেলৰ যেটো এক্সপ্লইটেশ্যন যেটো অসমৰ যেটো ট্ৰাইবেলৰ এগেইনষ্টত যেটো সাসপ্ৰেশন এই আজি আমি ভাৰত স্বাধীন হোৱাৰ পিছত after the independence আমি অসমৰ ট্ৰাইবেল বিলাক যেটো ভূমিপত্ৰ আমি হৈ পেলাই আমাৰ যেটো ভাৰতৰ সংবিধানৰ যেটো অধিকাৰ হেতু বিচাৰি আছিল আজি দিনত পোৱা নাই ইয়াৰ কাৰণে আজি আমাৰ কোনেবা চিৱা কোনেবা কাৰ্বি ডিমাসা মিচিং ৰাভা দেউৰী সকলৰ কাৰণে সোণৱালৰ সকল মানে সোণৱাল কছাৰী কাৰণে আমি আজি চিৱা হৈ কাৰণে আমি ষ্টেণ্ড কৰিবৰ কাৰণে আজি এই মিটিংটো লোৱা হৈছে আৰু এই মিটিঙত আমি এটা ডাঙৰ ডিসিশন লৈছে আজিৰ পৰা আমাৰ অসমৰ যেটো ইউথ especially all the tribal communities are coming here together and we are united to voice for the rights and political self-determinations and the protection of the lands and the rights of the indigenous people of Assam. আজি আমি ইয়াত গোটে students leaders from all the tribal communities and all the social activists and all the leaders from different tribal communities have come to আমি অসমৰ জনজাতীয় বা জনগোষ্ঠীয় লোক হিচাপে আমি অসমত বসবাস কৰি পেলাই অসমত থাকি পেলাই অসমৰ প্ৰতি যেটো আমাৰ সৰ্বোচ্চ ত্যাগ কৰাৰ পাছতো কিন্তু আমি অসমত বসবাস কৰি আমি অসুৰক্ষিত আমি অনুভৱ কৰিছো আমাৰ নিজৰ মাটি হেৰাই গৈ আছে নিজৰ অধিকাৰ হেৰাই গৈছে নিজৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈছে নিজৰ ভূমিৰ অধিকাৰ হেৰাই গৈছে এই সকলো সমস্যাটো লৈ পেলাই কৰবাত নিজৰ আমি একত্ৰিত হৈ পেলাই যদি মাত নামাতো এক হৈ পেলাই যদি আমি থিয় নিদিও জনজাতীয় লোক হিচাপে ট্ৰাইবেল হিচাপে তেনেহলে আমি এই অসমত বসবাস কৰি থকাত নিজৰ ভূমি নিজৰ অধিকাৰখিনি হেৰাই যোৱাত আমাৰ সময় বেছি সময় নালাগিব সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো হয় আজি আমি উপস্থিত আছো জাগিৰত হিন্দীখনত ইয়াত টাউনশ্বিপৰ পৰিকল্পনা ইয়াত চলি আছে এই কিছু বিষয় লৈ পেলাই আমি আলোচনা কৰিছো আৰু এইখিনি মঞ্চতে আমি এটা কথা সিদ্ধান্ত লৈছো যে অসমত বসবাস কৰি যেটো আমি সৰ্বোচ্চ ত্যাগ কৰাৰ পিছতো চৰকাৰে আজি জনগোষ্ঠীয় বা জনজাতিক কোনো এটা গুৰুত্ব দিয়া নাই আমাৰ সমস্যা কেতিয়াও আমাৰ সমস্যা হিচাপে ল'ব বিচৰা নাই আমাৰ অধিকাৰ নিজৰ ভূমিৰ অধিকাৰ কেনেকৈ যে আমি হেৰাই গৈ আছো কেনেকৈ নিজৰ ৰাজনৈতিক কেনেকৈ যে আমাৰ অস্তিত্বখিনি নাইকিয়া হৈ আছে এই কিছু কথা অসমৰ অসমীয়া বা অসম চৰকাৰ কোনো পাৰ্টিৰ চৰকাৰ নহওক কিয় আজিলৈকে এইবোৰ কথা তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই বা আমাৰ সুৰক্ষাৰ আমাৰ সমস্যাৰ কথা কেতিয়াও তেওঁলোকে চিন্তা কৰিব বিচৰা নাই সেইকাৰণে আমি এটা কথা আমি সিদ্ধান্ত লৈছো আজি জাগিৰোডত আমি সিদ্ধান্ত লৈছো যে আজিৰ পৰা তিৱাসকলৰ সমস্যা মাত্ৰ তিৱাসকলৰ সমস্যা নহব গোটেই জনজাতীয় লোকসকলৰ সমস্যা হ'ব কাৰ্বিসকলৰ সমস্যা মাত্ৰ কাৰ্বিসকলৰ সমস্যা নহব অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব আদি দেউৰী মিচিং ৰাভা বড়ো গাৰো সকলো সমস্যা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব আমি পৃথককে আমি ক্ষুদ্ৰ হৈ থকাত আমি একত্ৰিত হৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত নাপাতাৰ কাৰণে আজি চৰকাৰে আমাক ললিপপ খুৱাই পেলাই আমাক নচুৱাই আছে আমাক চৰকাৰে আজি নিজৰ ভূমিৰখিনি জোৰজবৰদস্তি ল'ব চেষ্টা কৰি আছে উচ্ছেদ কৰিব চেষ্টা কৰি আছে আমাৰ অধিকাৰখিনি ল'ব গৈ আছে এই বস্তু আমি আজিৰ পৰা আমি সহ্য নকৰো আৰু অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় জনগোষ্ঠীৰ লোকসকল আজিৰ পৰা আমি এক হৈ পেলাই আমি মাত মাতিব গৈ আছো
কৰিছোঁ আৰু এই মঞ্চখিনি আমি কোনো এটা সংগঠনক আমি প্ৰত্যাহ্বান বা চেলেঞ্জ কৰা বা আমি বেয়া পোৱা সমালোচনা কৰা সেইটো নহয় আমাৰ কথাটো হৈছে আমি জনজাতীয় লোক হিচাপে যিসকল কৰিছে কিন্তু যিসকল কৰিব নোৱাৰাত কিন্তু আমাৰ ফালৰ পৰা যিটো আমাৰ যুৱ সমাজৰ যিটো চিন্তা চৰ্চা যিটো চিন্তা ধাৰণা নতুন চিন্তা ধাৰাৰে আমি আগুৱাই যাব বিচাৰিছোঁ সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ এটা প্ৰিলিমিনাৰী এটা আমি সমিতিখিনি গঠন কৰিছোঁ সেইটো হৈছে ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম অৰ্থাৎ UTCFA সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম এই এটা প্লেটফৰ্ম এটা মঞ্চখিনি আমি তৈয়াৰ কৰিছোঁ এই মঞ্চৰ যোগেদি অসমত বিভিন্ন প্ৰান্তত য'ত বসবাস কৰক য'ত চুকে কোণে য'ত জনজাতীয় লোকসকল বসবাস কৰে জনজাতীয় লোকসকলৰ প্ৰতি কোনো এটা যদি তেনেকুৱা দুৰ্ব্যৱহাৰ বা কোনো এটা সুৰক্ষাৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত হওক ক'ৰবাত যদি অসম চৰকাৰে এই সমদৃষ্টি নথকা দমন কৰা কোনোবাক আঙুলিয়াই দেখা এইখিনি ক্ষেত্ৰত আমি কেতিয়াও আমি শান্ত হৈ পেলাই আমি বহি নাথাকিম ৰাজনৈতিক ক্ষেত্ৰতে হওক বা মাটিৰ ক্ষেত্ৰত হওক বা ভূমিৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত নিজৰ সত্তাৰ অধিকাৰ ক্ষেত্ৰত আমি সকলো জনজাতি লোকসকল আমি এক হৈ পেলাই মাত মাতিব গৈ আছোঁ আৰু আমি সাজু আছোঁ আৰু অসমৰ অসমীয়াই আৰু অসম চৰকাৰ কোনো এটা পাৰ্টীৰ চৰকাৰ নহওক কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব অসম তিৱা বুলি আমি চিঞৰিম কিমান দিন আমি কাৰ্বি বুলি চিঞৰিম কিমান দিন আমি বৰ বুলি পৃথকে আমি যুঁজিম এবাৰ আমি ঐক্যবদ্ধ হৈছোঁ অসমক প্ৰতিনিধিত্ব কৰিব লাগে আমি এছামে ক'ব বিচাৰে যে আমাক ট্ৰাইবেল বুলি নিজ জাতি বুলি আমাক তলত পেলাব বিচাৰিছে কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰথমটো জনগোষ্ঠী আমি অসম সৃষ্টি কৰা জনগোষ্ঠী আমি ট্ৰাইবেলসকল জনজাতীয় লোকসকল গতিকে মেইন ষ্ট্ৰীম অসমীয়া আমিহে হয় গতিকে আমি আমাৰ নেতৃত্বতে এতিয়া অসম চলিব অসমৰ আমাৰ যিটো নেকি আমাৰ যিবিলাক অবিবাহিত সমস্যা তিৱাৰে হওক কাৰ্বিৰে হওক বড়োৰে হওক মিচিঙৰে হওক আমি সকলোৱে এটা ঐক্যবদ্ধ হৈ এটা আজি ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম নামেৰে যিটো নেকি সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম এই নামাকৰণে আমি সকলো জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈছোঁ আগন্তুক দিনসমূহত আমি প্ৰত্যেকেই ঐক্যবদ্ধভাৱে আমি তিৱাৰ ক্ষেত্ৰত কাৰ্বিৰ ক্ষেত্ৰত বড়োৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিবলৈ আমি এটা আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ প্ৰথমটো কাৰ্যসূচী আমি অহাকালিলৈ জাগিৰোডৰ যি হিন্দীখৰ এই হিন্দীখৰ ৰৌমাৰী খেলপথাৰৰ পৰা আমি জাগিৰোডৰ এই দেওশাল মন্দিৰলৈকে প্ৰায় 5000 মানুহ লৈ আমি ঐক্যবদ্ধভাৱে আমি প্ৰথমটো কাৰ্যসূচী আমাৰ হ'ব হিউমেন চেইন মানৱ শৃংখল কাৰ্যসূচী তাত 5000 অধিক আমাৰ জনগণ ইয়াতে আমাৰ ঐক্যবদ্ধ হ'ব লগতে আমাৰ ট্ৰাইবেল লিডাৰ্ছসকল আমাক ইয়াতে পাৰ্টিচিপেট কৰিব তাৰ নেক্সট কাৰ্যসূচী আছে আমাৰ অহা 10 তাৰিখে য'ত নেকি দিছপুৰ চচলত তাতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব তাতেও মানে 2000ৰ ওপৰত আমাৰ প্ৰতিনিধিসকল তাতে ঐক্যবদ্ধ হৈ আমি আমাৰ অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম আমি কৰিব গৈ আছোঁ আৰু আমাৰ স্পষ্ট কথা যে আমাক ট্ৰাইবেল বুলি জনজাতি বুলি আমাক যি নেকি এছাম নিজকে উচ্চ জাতি বুলি যিসকলে নেকি চিনাকি দিব বিচাৰে তেওঁলোকে আমাক 343 যিটো মন্তব্য কৰিছে আমি প্ৰত্যেকটো মুহূৰ্তত আমি তেওঁলোকৰ মানে চোকা দৃষ্টি ৰাখিম আৰু তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে আমাৰ এই ট্ৰাইবেলসকলক তেনেকুৱা কতো মন্তব্য আপোনালোকে নকৰিব আমি এই মঞ্চৰ পৰা আমি আপোনালোকক সকীয়নি প্ৰদান কৰিছোঁ আজি যদি APWৰ যে নেকি অভিত শৰ্মা তেখেতে কি কৰিছে অসমৰ বিধানসভাৰ যিটো নেকি অধ্যক্ষ ট্ৰাইবেল হোৱাৰ কাৰণে বোলে এইটো শুদ্ধিকৰণ কৰিব লাগে তেওঁ ক'ত অধিকাৰ পায় ট্ৰাইবেলসকল তেনেকৈ এটা কতো মন্তব্য কৰিবৰ কাৰণে অসমৰ প্ৰাচীন জনগোষ্ঠী আমি ট্ৰাইবেলসকলে জংঘলত বসবাস কৰি এই আজি জনবসতি আমি বসবাস কৰিব পৰা আমাৰ এই পৰিস্থিতিত আমি আনাইছোঁ ট্ৰাইবেলসকলেহে বাঘ ভালুক হাতী এইবোৰৰ লগত যুঁজ কৰি আজি অসমখন আজি শুৱনি কৰিছোঁ আমি ট্ৰাইবেলসকল আমাৰ ভূমিতে কালি পৰহি অহা কোনো কনজৰ পৰা অহা কোনো বাহিৰৰ পৰা অহা এই বহিৰাগত লোকসকলে আমাকেই ক'ব ট্ৰাইবেল মানুহ অধ্যক্ষ হোৱাৰ কাৰণে এইটো শুদ্ধিকৰণ কৰিব লাগে তেওঁ ক'ত অধিকাৰ পালে গতিকে এনেকুৱা ধৰণৰ এই অভিত শৰ্মা টাইপৰ মানুহৰ এগেইনষ্টত আমি প্ৰত্যেকটো মুহূৰ্তত আমি ফাইট দিবলৈ আমি সাজু আছোঁ আৰু চৰকাৰক আমাৰ নেকি আমাৰ তিৱাৰ লগতে আমাৰ প্ৰতিবেশী যিমান খিলঞ্জীয়া জাতীয় জনগোষ্ঠী আমি যদি হিন্দীখত যিটো নেকি আমি ভুগি আছোঁ যি সমস্যা ভূমি সমস্যা এই ভূমি সমস্যাৰ ক্ষেত্ৰত সমাধান যদি আমাক সোনকালে দিয়ে আৰু ছেটেলাইট টাউনশ্বিপ আমাৰ স্পষ্ট কথা ছেটেলাইট টাউনশ্বিপ এবাৰ আমি কৈ আছোঁ আমি কৈছিলোঁ প্ৰথমতে তিৱা সাহিত্য সৈতে পৰিষদত বসবাস কৰা তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতীয় জনগোষ্ঠী লগতে 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত যদি তিৱা সাহিত্য অন্তৰ্গত 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণে ছেটেলাইট টাউনশ্বিপ নহ'ব বুলি আমি দাবী উত্থাপন কৰি আহিছিলোঁ কিন্তু এতিয়াৰ পৰা আমি কৈছোঁ যে আমি
অকল 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকেই নহয়, অসমত যি নেকি 45